নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ ভালে আছে আৰু ভালে থাকিব। বন্ধুসকল, আজি মই উপস্থিত আছোঁ উত্তৰ প্ৰদেশ কাশীগঞ্জ জিলা আৰু হাজাৰা ব্ৰিজৰ ওপৰত আজি মই উপস্থিত আছোঁ। বন্ধুসকল, যি ব্ৰিজৰ ওপৰত মই থিয় হৈ আছোঁ, এই ব্ৰিজটো বনাইছিলে ইংৰাজে আৰু সেই ব্ৰিটিছে নিৰ্মাণ কৰা ব্ৰিজৰ ওপৰত আজি মই উপস্থিত আছোঁ। আৰু ইয়াত বিশেষকৈ ক'ব গ'লে চাব পাৰিছে, লগতে এইফালে নদী যি পানী বৈ গৈছে, তাৰ লগতে কি হৈছে, এইফালে মানুহ খোজকাঢ়ি যাব পৰা আছে, তাৰপিছত এইফালে গাড়ী যাব পৰা আছে। তাৰ তলেদি, ব্ৰিজৰ তলেদি কি হৈছে, মানুহ ইফালৰ পৰা সিফালে যাব পাৰে। এইটো এটা আচৰিত কথা। আপুনি দেখা পাইছে ব্ৰিজৰ ওপৰত কিন্তু পানী গৈ আছে, কিন্তু তলফালে মানুহ অহা যোৱা কৰিব পাৰে। সেই দৃশ্য আপোনালোকক দেখাম আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু এনেকুৱা মাইণ্ড লগাইছে ন এই ব্ৰিজৰ কিছুমান দৃশ্য আপোনালোকক দেখাম। দেখাৰ পিছতে আপোনালোকে আজি আচৰিত হৈ যাব। আৰু বন্ধুসকল, ইয়াত চবত থাকি ডাঙৰ কথাটো হ'ল কি, যে দেখা পাইছে মোৰ পিছফালে নদী বৈ গৈছে। বেলিকানে ভালকৈ দেখা যোৱা নাই, মই দেখাই আছোঁ পিছত আপোনালোকক। আৰু এইফালে কি হৈছে, ওপৰফালে মানুহ যাব পাৰে, লগতে কি আছে, নদী আছে, তাৰ তলেদি মানুহ খোজকাঢ়ি যাব পাৰে। তলেদি মানে একদম খোলা খুঁটা দিয়া আছে, খুঁটাৰ মাজে মাজে মানুহ খোজকাঢ়ি যাব পাৰে। লগতে কি হৈছে, ওপৰত পানী, তলত মানুহ খোজকাঢ়ি যাব পাৰে। আচৰিত, আপোনালোকক দেখাম ধুনীয়াকৈ। চ' এতিয়া মই ব্ৰিজৰ তলত আহিছোঁ আৰু চাব পাৰে, এয়া হৈছে ব্ৰিজৰ তলৰ কিছুমান দৃশ্য। আৰু ইয়াৰ কিছুমান অদ্ভুত, মানে কি ক'ম, ভাবিব নোৱাৰা কিছুমান কথা আছে, সেয়া আপোনালোকক দেখাম। এইফালে তলফালে চাওক, একদম খোলা, ওপৰৰ ফালে পানী আৰু ওপৰফালে ৰাস্তা আছে মানুহ যাবৰ কাৰণে। চ' দেখা পাইছে, এয়া ওপৰত উঠিবৰ কাৰণে ৰাস্তা। আৰু চাওক, ওপৰত যে পানী গৈ আছে, যি নদী গৈ আছে, সেই নদীৰ পানী পৰি আছে। আৰু লগতে এয়া চাব পাৰে, এয়া মানে কি হৈছিলে, ব্ৰিটিছে ইয়াত ৰাস্তা ৰাখিছে যাতে ভিতৰত সোমাব পাৰে, হা, যাতে মানুহ ভিতৰত সোমাব পাৰে, সেই এটা ৰাস্তা ৰাখিছে। আৰু এতিয়া আছোঁ মই একদম ব্ৰিজৰ তলত মানে ওপৰফালে পানী আছে, কিন্তু ওপৰফালে পানী গৈ আছে, পানী মানে নদী। আৰু মই ব্ৰিজৰ তলত আছোঁ, তলফালে মই খোজকাঢ়ি গৈ আছোঁ। আৰু চাব পাৰিছে, এয়া একদম সম্পূৰ্ণ ইটা দি বনাইছে, ইয়াত ঢালাইৰ কোনো ছিষ্টেম নাই, ঢালাই দিয়া নাই। ইয়াত কি কৰিছে সিহঁতে, আগতে কি চিমেণ্ট ইউজ কৰিছিলে সেয়া নাজানো, কিন্তু ইটা ব্যৱহাৰ কৰি কিনে এই ব্ৰিজখন বনাইছে। চ' ওলাই গ'লোঁ ব্ৰিজৰ তলফালে, এইটো পাৰত আহি গ'লোঁ। আৰু ওপৰফালে কিন্তু পানী গৈ আছে, সেয়া মোক খুবেই ভাল লাগিছে, একদম আচৰিত। আৰু চাব পাৰিছে, এয়া চাওক, এয়া হৈছে গেট। আৰু আপোনালোকক দেখাম সম্পূৰ্ণ ব্ৰিজ, আপোনালোকক ধুনীয়াকৈ দেখাম। আৰু এয়া হৈছে ব্ৰিজৰ ছাইডৰ যি দৃশ্য আছে, সেই দৃশ্য আপোনালোকক দেখাই আছোঁ। এয়া হৈছে ব্ৰিজৰ ছাইডৰ দৃশ্য। এই ব্ৰিজখন কোন চৰকাৰে বনাইছে সেয়া নাজানো, কিন্তু এই ব্ৰিজটো হৈছে ব্ৰিটিছৰ। চ' ইমান পৰ আপোনালোকে দেখা পাইছিলে মোক সেইটো পাৰত আছিলোঁ, আৰু তলফালে আহি গ'লোঁ মই এইটো পাৰত। আৰু মই আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ। তো চাব পাৰিছে, মই এইটো পাৰত আছিলোঁ, এইটো পাৰৰ পৰা মই এয়া তলফালে বেটা বি নাহিয়ে, মই থৰি দেৰ বাদ میں দে ৰহা হوں। মই এইফালে আহি গৈছোঁ একদম এইটো পাৰত। আৰু চাব পাৰে কি ধামাকা স্পীডত পানী গৈ আছে, বাপৰে বাপ। আৰু বন্ধুসকল, এয়া হৈছে ইংৰাজে বনোৱা ব্ৰিজ, আৰু এই ব্ৰিজখন আপোনালোকক ধুনীয়াকৈ দেখালোঁ। আৰু এয়া হৈছে ব্ৰিজৰ ছাইডৰ দৃশ্য। আৰু বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে, মই উত্তৰ প্ৰদেশত আছোঁ। আৰু উত্তৰ প্ৰদেশত মই এই হাজাৰা যি ব্ৰিজ আছে, এই ব্ৰিজখন চাবৰ কাৰণে আহিছোঁ। আৰু মোৰ লগতো আছে আৰু দুজন। আৰু এই ব্ৰিজখন যে দেখা পাইছে, এই ব্ৰিজখন কিন্তু ইংৰাজে বনাইছে। আৰু চাব পাৰিছে, ছাগলী পোহে, যি উত্তৰ প্ৰদেশ আছে, উত্তৰ প্ৰদেশত এনেকুৱা ছাগলী পোহে। আৰু ইয়াৰ মাজতে মই আৰু এটা কথা কওঁ আপোনালোকক। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে, এটা ভিডিঅ' বনাব গ'লে কিমান কষ্ট আৰু কিমান পৰিশ্ৰম কৰিব লগা হয়, আৰু কিমান টকা খৰচা হয়। আৰু মই অসমৰ পৰা উত্তৰ প্ৰদেশলৈ আহিছোঁ। ইয়াত অহাৰ পিছতে মোৰ কিমান টকা খৰচা হৈছে, কিমান কষ্ট হৈছে, কিমান পৰিশ্ৰম হৈছে, আপোনালোকে নিশ্চয় গম পাইছে। এটা ভিডিঅ' চাওঁতে একদম সাধাৰণ আপোনাৰ তাত যদিও লাগিছে, কিন্তু সাধাৰণ কথা নহয়, বহুত কষ্টৰ পিছত এটা ভিডিঅ' ওলাব লগা হয়। আৰু বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ শ্বেয়াৰ আৰু লাইক কমেণ্ট কৰিব, যাতে আগন্তুক দিনত আৰু ভাল কণ্টেণ্টৰ ভিডিঅ' যাতে আপোনালোকৰ সন্মুখত মই উপস্থাপন কৰিব পাৰোঁ। বন্ধুসকল, বৰ্তমান মই য'ত উপস্থিত আছোঁ, এই হাজাৰা যি ব্ৰিজ আছে, বা হাজাৰা নহৰ বুলি কোৱা হয়, সেই হাজাৰা নহৰৰ ওপৰেদি মই এতিয়া বৰ্তমান গৈ আছোঁ। কিন্তু ইয়াত অহাৰ পিছতে মোৰ তাত এনেকুৱা লাগিছে যে মই ইণ্ডিয়াৰ কোনো ঠাইত যে মই আছোঁ, এয়া মোৰ অনুভৱ হোৱা নাই। কিয়নো ইয়াৰ যি ভিউ আৰু ইয়াৰ যি দৃশ্য, সেই দৃশ্য চোৱাৰ পিছতে মোৰ তাত এনেকুৱা লাগিছে যে হয়তো মই ইণ্ডিয়াৰ বাহিৰত আছোঁ, আউট অফ ইণ্ডিয়াত আছোঁ, এনেকুৱা লাগি আছে মোৰ তাত। ইংৰাজে যি কামবিলাক কৰি গৈছে, সেই কামৰ তুলনা বৰ্তমান হ'ব নোৱাৰে। আৰু বৰ্তমান চৰকাৰবিলাকৰ যি কাম বৰ্তমান আপোনালোকে দেখা পায়, সেই কামত কিন্তু আচলতে মানে ইয়াত আছে কি, মই সেইটোৱে বুজি নাপাওঁ। কিমান দিন ইয়াৰ ভেলু আছে, মই সেইটো বুজি নাপাওঁ। কিন্তু কমচে কম 600-700 বছৰ আগতে যে এই ব্ৰিজ বনাইছে, মই চাব পাৰিছে যে
মই এতিয়া যোনটো কি কয় অভাৰ ব্ৰিজৰ ওপৰেদি গৈ আছোঁ বা ব্ৰিজৰ ওপৰেদি গৈ আছোঁ, সেই তলত কিন্তু খুটা নাই। মেইন কথাটো হৈছে তলত কোনো খুটা নাই আৰু খুটা নোহোৱা ব্ৰিজৰ ওপৰেদি মই খোজকাঢ়ি গৈ আছোঁ। আচৰিত বিষয়। इस ब्रिज का नाम है झाल वाला पुल। क्या पुल है? झालवाला पुल। আৰু চাব পাৰিছে মোৰ লগত আছে আলিম ভাই, ইউপিতে ঘৰ কাশীগঞ্জত। আৰু পিছফালে আৰু এজন দাদা আছে, সেয়া পিছফালে চাই আছে। দাদা बोलो ভাইয়া হাত হিলা দো। हाथ हिला दो। ইহঁতক অসমীয়া বুজি নাপায়, ইহঁতক যদি এতিয়া মই গালিও দি দিওঁ ন, ইহঁতক বুজি নাপাব। मैं क्या बोल रहा है आपको समझ में आ रहा है क्या? थोड़ा थोड़ा अच्छा, मैं যদি ইহঁতক গালি দি दूँ ইহঁতে কিন্তু বুজি गाली बजे तो मैं समझेगा। गाली समझता है। हाँ, हमें गाली बोला इसलिए आपको समझ में आ रहा है। गाली वो हम लोग का अच्छा होता है। गाली मतलब वो आप यहाँ पर अच्छा होता है, हमारे यहाँ अच्छा नहीं होता है। हाँ, हम गाली मतलब क्या बोलते हैं, प्यार बोलता है। বন্ধুসকল, ইয়াত কিছু সময় অতিবাহিত কৰি খুবেই ভাল লাগিছে। আৰু ইয়াত অহাৰ পিছতে মোৰ তাত এনেকুৱা অনুভৱ হৈছে যে মই ইণ্ডিয়াৰ কিবা কোনোবা ঠাইত আছোঁ বুলি এনেকুৱা লগা নাই। মোৰ তাত এনেকুৱা লাগি আছে মই আউট অফ ইণ্ডিয়াত আছোঁ। তাৰ মাজতে অলপ মনোৰঞ্জন, অলপ সময় অতিবাহিত কৰি খুবেই ভাল লাগিছে। আৰু আজিৰ এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। আৰু যদি আপোনালোকৰ তাত ভিডিঅ'টো ভাল লাগিছে, নিশ্চয় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যাতে আগন্তুক দিনত মই আৰু ভাল কণ্টেণ্টৰ ভিডিঅ' আপোনালোকক দিব পাৰোঁ। আজিৰ কাৰণে বাই বাই।